নমস্কাৰ মই দীপ আৰু আপোনালোকক স্বাগতম জনাইছোঁ ক'বলগীয়ালৈ আৰু আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো মই বহুত মানুহক কৈ থকা দেখিছোঁ বা আমি আলোচনা কৰা দেখোঁ যে চৰকাৰখন আহিল, চৰকাৰখন চলি আছে আৰু চৰকাৰখনে আমাৰ কাৰণে কি কৰিছে। আমাৰ বহুতে কয়, মহিলাসকলে কয় যে হিমন্ত বিশ্ব শৰ্মাই বন্ধন বেংকৰ লোনবিলাক আমাক ঘূৰাই দিওঁ বুলি কৈ নিদিলে। বহুতে কোৱা দেখিছোঁ আৰু বহুতক দিছেও, মইতো দেখিব পোৱা মতে ঘূৰাই দিছে চৰকাৰখনে। তো বহুতে এনেকৈ পোৱা নাই বুলিও কৈছে। আৰু সেই হিচাপত মই ক'বলৈ বিচাৰিছোঁ আপোনালোকক, চৰকাৰখনৰ যিসকলে মোক সোধে, যিসকলে কয় যে আঁচনিবিলাক কি, আঁচনিবিলাকৰ জৰিয়তে চৰকাৰখন মানে এনেকৈ আমাক বিজেপিখন বাচি থাকিবৰ কাৰণে, বিজেপিখন জীয়াই থাকিবৰ কাৰণে আঁচনিবিলাক দিয়ে নেকি, নে আমাক কিবা মানুহবিলাকক ডেভেলপ কৰিবৰ কাৰণে এখন আঁচনি দিয়ে। এটা কথা চাওক, মই এই বেংকৰ ক্ষেত্ৰত কোনোবাই ঋণ দিছে ঘূৰাই দিছে সেইবিলাক ক'ব যোৱা নাই আৰু এইটো কাৰণে নকওঁ, বা মই এটা জেনুইনলি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কংগ্ৰেছৰ দিনত কিমান আঁচনি আছিল, মানুহে গণিব নোৱাৰা আঁচনি আছিল, কিন্তু সেই কংগ্ৰেছে আজি উইন হৈছেনে? আজি সেই কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছেনে অসমত? তো সেই মানুহবিলাকক ক'ব বিচাৰিছোঁ যিসকলে ভাবে যে আঁচনি থাকিলে, সেই পলিটিচিয়ানসকলক ক'ব গৈছোঁ মই, যিসকলে আঁচনিৰ দ্বাৰাই পলিটিক্স কৰি আছে বৰ্তমান সময়ত, যে আঁচনি আমি বনাম আৰু মানুহৰ পৰা ভোট ল'ম। তো এটা কথা আপোনালোকে শুনক, মই পলিটিচিয়ানৰ চিন্তাধাৰাখিনি কৈছোঁ। যিসকল পলিটিচিয়ানে সেনেকুৱা চিন্তাধাৰা নকৰে সেইবিলাক অকে আছে। আৰু এইবিলাক পলিটিচিয়ানক কথাটো ক'ব বিচাৰিছোঁ যে যিসকলে আঁচনিৰ জৰিয়তে আমাক ডেভেলপ কৰাৰ চিন্তা কৰে, মই এইটো ভাবিছোঁ যে এনেকুৱা এটা আঁচনিয়ে হওক বা 10টা আঁচনিয়ে হওক, আঁচনিয়ে আমাক ডেভেলপ কৰাত মই ভাবোঁ সহায় নকৰে। বা মানুহে সেইটো মোৰ লগত আলোচনা কৰিছে, বা আমি যেতিয়া চাহ একাপ লৈ গধূলি আমি জিৰণিত বহোঁ, ক'ৰবাত ওলাই যাওঁ আমি ফুৰিবলৈ, তেতিয়া আমাৰ লগৰবিলাকে কয় আঁচনিৰ জৰিয়তে আমি কেতিয়া উন্নত হ'ব পাৰিম। আৰু অৰুণোদয়ত কি কৰিছে, ইয়াতো কিছুমান চলি আছে। ইয়াত মই অৰুণোদয়ৰ কথা এইটো কাৰণে মই কোনোবা দিনা বেলেগ দিনা ক'ম অৰুণোদয়ত কি হৈছে, কোনে পাইছে কোনে পোৱা নাই। কিন্তু আজি মই যিটো দেখিছোঁ, অৰুণোদয়ৰ জৰিয়তে কি হৈছে, মানুহবিলাকক কি কৰিছে, কিমান 100 টকাকৈ দি আছে মাহত, আপোনালোকক নক'লেও চবেই জানে। কাৰণ অৰুণোদয় দিয়াৰ ফলত মানুহে কি হৈছে, বহুত ডেভেলপ হৈ গ'ল নেকি মানুহবিলাক। তো এইটোৰ কাৰণে কৈছোঁ, আঁচনি এনেকুৱাৰ ওপৰত আপোনালোকে যিখন চৰকাৰেই হওক, মই কোনো পলিটিচিয়ানৰ ছাপৰ্ট নহয়, মই কোনো কংগ্ৰেছী নহয়, মই কোনো বিজেপি নহয়, মই ডাইৰেক্ট জেনুইনলি কৈছোঁ, আঁচনি অবিহনে আমাৰ দেশ, আমাৰ ৰাজ্য চলিব। কিন্তু আঁচনিখনত এনেকুৱা এটা হ'ব লাগে যে আমাৰ নৱপ্ৰজন্মই, আমাৰ নিবনুৱাসকলে যাতে সেই আঁচনিখনৰ জৰিয়তে স্বাৱলম্বী হোৱাত সহায় পায়। কিন্তু আমাক কেনেকুৱা এখন আঁচনি বনাই আছে, যিখন আঁচনিয়ে আমাক কাম নকৰিলেও দুবেলা দুমুঠি খাব পৰা যায়। সেইখিনি আঁচনি আমাক নালাগে বা আমাক নিদিলেও হয়, বা কোনোবাই দিছে ঠিক ভাল কথা, তাত মই কোনো ধৰণৰ কোৱা নাই যে আঁচনি নালাগে আমাক, ঠিক আছে। কিন্তু মই এইটো চিন্তাধাৰা কৰিছোঁ যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত, এখন ৰাজ্য ডেভেলপ হোৱাৰ ক্ষেত্ৰত আমাক এনেকুৱা আঁচনি জৰুৰত কিয়? আজি মই বহুকেইটা আঁচনিৰ নাম ক'ব পাৰোঁ, কিন্তু এইটো কাৰণে নকওঁ, মই ডাইৰেক্ট আঁচনি বুলিয়ে কৈছোঁ। তো আঁচনিৰ জৰিয়তে আমি কি দুখীয়াবিলাক যে আছে বহুত ধনী হৈ যায় নেকি? যিখিনি দুখীয়া আছে সেইসকলে পোৱাৰ যোগ্য কিছুমান বেলেগ ধৰণে কৰিব লাগে। যিখিনি আজি মিডিল হৈ আছে, ধৰক বহুত ধনীবিলাকৰ কথা কোৱা নাই, মই ধনী বিজনেছমেনবিলাকৰ কথা কোৱা নাই, আৰু যিখিনি চাকৰি কৰি আছে চাকৰিৰ ক্ষেত্ৰতো মই আঁচনি দেখিব পাৰিছোঁ। আৰু আঁচনিখিনি আপোনালোকে কাৰ কাৰণে নিৰ্ধাৰণ কৰিছে? আঁচনিখিনি আপোনালোকে দুখীয়াৰ কাৰণে কৰিছেনে একেবাৰে, নে চৰকাৰী চাকৰি পোৱাৰ কাৰণেও কৰিছে, নে মিডিল বিজনেছমেন পোৱাৰ কাৰণে আঁচনি কৰিছে? ধনীবিলাকতো আঁচনি নিদিয়ে, এইটো মই জানো। তো আঁচনি যদি কৰে, আঁচনিৰ জৰিয়তে যদি লাভ হ'ব লাগে, একেবাৰে যিখিনি দৰিদ্ৰতাৰ তলত থাকে মই ভাবোঁ সেইখিনিহে পাব লাগে। তো আঁচনিবিলাকৰ কি হৈ আছে, আঁচনিবিলাক যে দিছে ডেভেলপ হ'ব, ফিউচাৰ ডেভেলপ হ'ব। আৰু এনেকৈ আঁচনি দিলে যিখন চৰকাৰে আঁচনি বনাই থাকে সেই চৰকাৰখনে পুনৰ চৰকাৰ গঠন কৰিব আঁচনিৰ জৰিয়তে। এইটো জাষ্ট এটা মই ভিডিঅ' এইটো কাৰণে লৈ আহিছোঁ, আপোনালোকৰ মই কমেণ্ট বিচাৰিছোঁ মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে। আপোনালোকৰ যিবিলাকে মোৰ ভিডিঅ'টো চায় আঁচনিৰ কথা, সেই আঁচনিৰ ভিডিঅ'ত চোৱা যিসকল মোৰ বন্ধুসকল আছে সেইসকলে যদি মোক কমেণ্ট কৰি দিয়ে যে আঁচনিৰ জৰিয়তে আমি ডেভেলপ হ'ব পাৰিম নেকি।
আঁচনিৰ জৰিয়তে আমাৰ অসমখন ধনী হ'ব পাৰিম নেকি? তো এই বিষয়টোক লৈ মই আজি জানিব মন আছিল, চ' মই লৈ আহিছোঁ ভিডিঅ'টো। আৰু মোক বহুকেইজনে কৈ আছিল যে আঁচনিৰ ওপৰত এটা ভিডিঅ' বনাবচোন, আঁচনি আমাক কিমান ডেভেলপ কৰি আছে। তো লাষ্টত মই এটা কথা কওঁ, কোনো আঁচনিয়ে আমাৰ এটা দলক, যিখন দলৰ যিখন ৰাজ্যতে হওক বা যিজন মুখ্যমন্ত্ৰী হওক, কোনো আঁচনিয়ে আমাক সেই দলটোক জিকাই নিয়াত সুবিধা নকৰে। প্ৰথম কথা, কাৰণ জ্বলন্ত উদাহৰণ আমি দেখিব পাৰিছোঁ, আগৰ যিখন চৰকাৰ আছিল কংগ্ৰেছৰ চৰকাৰত আঁচনি বহুত দিছিল অসমত, কিন্তু সেইখন চৰকাৰে আমাক জিকাই পুনৰ চৰকাৰ কংগ্ৰেছে গঠন কৰিব পৰা নাছিলে, আমি দেখিব পাৰিছোঁ সকলে। তো ঠিক তেনেকৈ সেইটো কথা মনত ৰাখি আপোনালোকে মোক কমেণ্টবিলাক দিয়ক, আৰু কেনেকুৱা আঁচনি লাগে, কেনেকুৱা কি লাগে আপোনালোকে মোক জনাওক। কেনেকুৱা আঁচনি আহিলে যাতে মোৰ এই চেনেলটোৰ জৰিয়তে গম পায় চৰকাৰে যে এনেকুৱা আঁচনি দিলে আমাৰ অসম ডেভেলপ হ'ব, অসমত এনেকুৱা আঁচনি লগা আছে। চ' এইটোৰ কাৰণে ক'বলগীয়া আজি মই কৈছোঁ, আঁচনিৰ কথা জনাওক তলত কমেণ্ট কৰি, যদি আপোনালোকে বিচাৰে যে কেনেকুৱা আঁচনি পালে আমাৰ ডেভেলপ হ'ব। তো এইখিনি কৈ মই আপোনাক ধন্যবাদ জনাইছোঁ। জয় অসম।